Anusurung namaskar takawang simkang anu video sopat umrik sudung so supak sangodung জামুগুৰি আঞ্চলিক বৰ নামঘৰ খেলপতা আছে তো সব দিনাম কাৰণ হৈছে সে বুলু প্ৰথম খবৰক সে বুলু লাইভ অনুষ্ঠান কো আয়োজন তুম ভোগালী এনিখাম নাচো আরে মুমো কাংকলো তুম সিম অক সিম আপন নলম লঙ্কান বিয়ে বুলু হেলপিম সিং গোলক তাক সিমো কো কাৰ্যসূচী দুজি লঙ্কান বিয়ে তো সুপাক সে কাপারং বেলাগৰ কাংকানা পো হজাইলা মাতুম তো সব গিয়ায়ে হারঙ্গলা কোকো দুজি লঙ্কানাম বিয়ে roke supak sarang lope katok dek ko tani kum stagla dubong beha dubong se katok tani kapadum jehetu se ape se kudina puma hot anda apni kapadum roke se puru live অনুষ্ঠান প্রথমবার হইছে সে প্রথমবার কারণে আপনি সে ডাইরেক্ট না কাবিদু তো সে কাtok সুপার লাইভ চলি এবং ক্যামেরা রেডিয়াম দুবং গ্রুপে সেটা রেডিয়াম পাবো roke se গ্রুপে মঙ্গসুরা গগলিনাম গয়নামাইনা ব্যক্তিম গেসুলো লাতা হলো বিপুরিয়া সমষ্টিচক বিধায়ক ডক্টর হমিয় কুমার ভূঞাবৈ বমসিং বগলুলা মাতাক তো সম্বৰ্ধনা অনুষ্ঠানত বমসিং সো বলছনা মাগেরিম গেরডুম তো আমি নাজক লঙ্কান বিয়ে সুপাক কাতক বলছনা মাগেরিম গেরডুম ডক্টর কাপারুম সুপাক বলে সুপাক সম্বৰ্ধনা অনুষ্ঠান চলিতিলা তো সুপাক জেং বিহু দল সোনাম হাজক আর কলা বিহুলে বিলিনা ওই পাতে সমনিয়া ওই না ওই বিহু থাকে মানে ওই বিহু কোনকে আহিছে মাক ঘৰ ক'ত লখিমপুৰৰ পৰা বনপুৰলৈ লিংকটো কেনেকে হ'ল বিয়া ঘৰলৈ যাওঁতে চিনাকি হৈছিলে আৰু তাৰপাছত একেবাৰে গুচি আহিলে বিয়া ঘৰলৈ বাইদেউৰ ঘৰ ক'ত গাঁৱতে অংকটো হ'ল নেকি বিহু বুলি কি কি আয়োজন চলিছে বিহুৰ দিন ভোগালী বিহু অনুষ্ঠান চলি আছে প্ৰথম খবৰৰ জৰিয়তে গোটেই অসমবাসীয়ে চাই আছে ইয়াত ঘৰ ক'ত বাৰু আপোনাৰ ঘৰ ক'ত ইয়াতে এনেকুৱা ধৰণৰ অনুষ্ঠান আগতে পূৰ্বে দেখিছিলে বিহুৰ দিন অকণমান বিহু শুনিম নেকি বাৰু থাকি শুনাব নি বিহু কি বিহু নিশ্চয় পৰৱৰ্তী সময়ত বিহু শুনিম আজি এই বিশেষ অনুষ্ঠানটো আমাৰ আমন্ত্ৰিত অতিথি লেখিকা আমাৰ মাজত আহি উপস্থিত হৈছে লেখিকা মই অকণমান আপোনাক বিচাৰিম নাচিবলৈ হাত ধৰি আছে বাইদেউ নিশ্চয় আমি নাচিম আপুনি আগত আহি নাচিব লাগিব কিন্তু নিশ্চয় লেখিকা মই লেখিকাক অনুষ্ঠানৰ মাজলৈ আমি নাচিব লাগিব Okay.
জোৰছে হাত চাপৰি লাগে জীৱন টাইঙৰ লাগে সকলোৱে চিনি পায়নে হাত চাপৰি কম হৈছে আমাৰ জামুগুৰি মানুহ ইমান দুৰ্বল নহয় অলপ জোৰছে হাত চাপৰি দিয়ক ধন্যবাদ আমি জীৱন টাইঙক এখন এই ফুলাম গামোচাৰে মৰম যাচিব বিচাৰিছোঁ আমাৰ এই গীতা মাতা ভোগালী অনিশা যি আচলতে কৰ্মকৰ্তা তাৰ মাজৰে অন্যতম এজন সদস্য প্ৰণৱ পেগু ডাঙৰীয়া তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব এয়া এখন ফুলাম গামোচাৰে জীৱন টাইং ডাঙৰীয়াক মৰম যাচিছোঁ ধন্যবাদ সকলোকে প্ৰথমে মই নমস্কাৰ জনাইছোঁ যিহেতু আপোনালোক সকলোকে মই ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জনাইছোঁ ইয়াতে মই দুটিমান ঐনিতম গাম আপোনালোকে অভিযোগ কৰিলে ভাল লাগিব আপোনালোকে অভিযোগ কৰিব নাই আপোনালোকে যাবলৈ ৰাইজ জোৰ পাই আপোনালোকে বঢ়িয়া ঐনিতম দলে আপোনালোকে জোৰ পায় আপনাদের নাচিব নাই আমি এইবাৰকে অনিতা নাচিম হ'ব আপোনাৰ জোৰটা
Thank you.